চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে। আগততো এবাৰ কৈয়ে দিছিলে যে মইতো ন্যায় দিয়ে দিলোঁ, জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল, এনেকৈ কৈছিলে নে নাই? এতিয়া কৈছে যে, আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব। তাৰপিছত এতিয়া ক'লে যে নাই, পৃথিৱীৰ আন কোনেও নোৱাৰে, অসম পুলিচেহে ন্যায় দিব পাৰিব। আজিতো এইটো কৈ আছে। আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ, এওঁলোক দুজনে বোলে CBI তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয়, শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে। যদি CBIক দিয়াৰ পাছত মানুহকেইটা যদি বেইলৰ পৰা ওলাই যায়, তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব। নমস্কাৰ। কালিৰ পৰা আৰক্ষীৰ কাম শেষ, আদালতত কাম হ'ব। জুবিনদাৰ ন্যায়ৰ বাবে আদালতত দাখিল হ'ব, তদন্ত কেনেকৈ আহিব, চাৰ্জশ্বিট আহিব। ঠিক তেনেদৰে মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা। গুড নিউজ ক'ব লাগিব আমি, কিয়নো জুবিনদাৰ ন্যায় অতি সোনকালে আমি পাবলৈ গৈ আছোঁ। কালি 12 তাৰিখে কোৰ্টত আদালতত দাখিল হ'ব যে জুবিনদাক কেনেকৈ হত্যা কৰিছিল, কোনে হত্যা কৰিছিল। এজন মানুহে হত্যা কৰিছিল আৰু 4জন মানুহে সহায় কৰিছিল। এইটো কথা জুবিনদাৰ কাৰণে বহু মানুহে আগৰ পৰা চিঞৰি আছে আৰু এতিয়া ডাঙৰ এটা খবৰ আহি গ'ল। এইটো গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লোৱা। জুবিনদাৰ কাৰণে ন্যায় কিদৰে শাস্তি দিবলৈ লাগিব হত্যাকাৰীক, জুবিনদাৰ হত্যাকাৰীক কেনেকৈ শাস্তি দিবলৈ লাগে, ফাঁচী শাস্তি দিব লাগে না কেনেকৈ মাৰিব লাগে হত্যাকাৰীক, এইটো কথা ডাঙৰ মন্তব্য কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে গম পাব। তো হেল্ল' নমস্কাৰ, মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জুবিনদাৰ কাৰণে এটা কমেণ্ট লিখি দিব ন্যায়ৰ বাবে। এইটো কথা মই ভাবোঁ জুবিনদাৰ ন্যায় 12 তাৰিখে নহয়, আৰু ডিচেম্বৰতে পাব লাগিব, কোনো পিছলি নাযাব। আমাৰ মামাৰ কথা মই উল্লেখ কৰিছোঁ বা আলোচনা কৰিছোঁ, ইনভাইট কৰিছোঁ। জুবিনদাৰ ন্যায় আমি ডিচেম্বৰ মাহতে পাবই লাগিব, মই কৈছোঁ। আৰু এইটো মই কোৱা কথা নহয়, সকলো ৰাইজ ৰজাসকল, জুবিনদাৰ ফেন, জুবিনদাৰ লোক সকলো চিঞৰে আছে যে জুবিনদাৰ ন্যায় পাব লাগিব। তো চাই লোৱা আপোনালোকে ভিডিঅ'খন, শ্বেয়াৰ কৰি দিছোঁ আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু কি শাস্তি দিবলৈ লাগিব হত্যাকাৰীক জনাই দিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব
আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবো যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এইটো SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবো যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে। আগততো এবাৰ কৈয়ে দিছিলে যে মইতো ন্যায় দিয়ে দিলো, জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল, এনেকে কৈছিলে নে নাই? এতিয়া কৈছে যে, আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব। তাৰপিছত এতিয়া ক'লে যে নাই, পৃথিৱীৰ আন কোনেও নোৱাৰে, অসম পুলিচেহে ন্যায় দিব পাৰিব। আজিতো এইটো কৈ আছে। আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ, এওঁলোক দুজনে বোলে CBI তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয়, শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে। তাৰ পাছত আকৌ কৈছে, কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই। তাৰ পাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হলে CBIক দি দিম। যদি CBIক দিয়াৰ পাছত মানুহকেইটা যদি বেইলৰ পৰা ওলাই যায়, তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব। তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি। অসমৰ ইতিহাসৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন, আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ, আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব। তেওঁলোক জেলত থাকোঁতে তুমি চাৰ্জশ্বিট দিবা, তাৰ পাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে। কেছটো কি? তোমাৰ কেছটোৰ পৰাতো ওলাবই নোৱাৰে ভাই, যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা চিল পেক কৰি দিব পাৰা। আৰু তেখেতে কৈছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই। শ্যাম কানু মই আজিহে গম পালো, ইমান ডাঙৰ মানুহ বোলে, ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ, আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ, মই আজিহে গম পালো। কৈছে যে এজন DGPৰ ল'ৰা, DGPৰ ভায়েক, এজন বোলে উপাচাৰ্যৰ ভায়েক, DGPও পাতিছিলে তেওঁ, উপাচাৰ্যও পাতিছে তেওঁ, হিমন্ত বিশ্ব শৰ্মাই। সেই দুজন বৃহৎ আকাৰৰ মানুহৰ ভায়েক, গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ, বহুত বোলে ডাঙৰ ফিগাৰ। সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে, বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে। চব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক সদায় সাৰি যায়। এইটোতো কম কথা কোৱা নাই। আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত দিয়া, চাৰ্জশ্বিট দিয়া। হেৰ লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া। লাখ লাখ নহ'ব পাৰে বাৰু দেই, কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া। মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে। এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে? চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ, 3 মাহৰ ভিতৰত এইটো আইনে বান্ধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ। চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে, তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব। নিয়ম সেইটোৱে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব। 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব।
কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয়, কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয়, ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে। হা, তুমি আইন কানুন একো নাজানাই নে? অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে? অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে? যে অল টাইম তুমি এনেকুৱা ফাল্টু কথা কৈ থাকা, ফাল্টু চিন্তা এটা ফাল্টু চিন্তা এটা থাৰ্ড ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা, তাৰপিছত এইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো। কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো। অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো, যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয়। 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী। মই লেজিছলেটৰ হয়, মই বিধায়ক হয়, মই বিধান ৰচনা কৰোঁ, আইন ৰচনা কৰোঁ, আৰু সেই বিধানসভাৰ লিডাৰ অব দ্য হাউচ আপুনি হয়। আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান, আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট আপোনাৰ বেইল পোৱাটোৱে নিয়ম। এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই, আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে, বোলে 3 মাহত চাৰ্জশ্বিট দিছে। চব কেছতে 3 মাহত চাৰ্জশ্বিট দিও, যদি নিদিয়ে তেতিয়াহ'লে সেই সিটো কেছত অপৰাধীকেইটা ওলাই গৈ থাকে। ক'ত মুখৰ নিচিনা আমাক চবকে বুৰ্বক বনাব খুজিছে? চব মানুহক মিছা কথা কৈ এনেকুৱা ফাল্টু কথা ক'বলৈ আহে মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে? হা, তাৰ পাছত কৈছে বোলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে হেৰি কি কয় যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো, বোলে একদম হেৰিয়ে 18 তাৰিখেহে চাৰ্জশ্বিট দিব ছিংগাপুৰে। ছিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব, মই যে 12 তাৰিখে দি দিম। বাপু, ছিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে? বাপু, ছিংগাপুৰৰ মানুহজন কমিটেড নে? ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে? তুমি কমিটেড হ'ব লাগে। বাপু, কোন কমিটেড হ'ব লাগে? কমিটেড কোন হ'ব লাগে? দায়বদ্ধ কোন হ'ব লাগে? ছিংগাপুৰ নে অসম? অসমৰ মুখ্যমন্ত্ৰী নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী? ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব, কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল, বাধ্যত পৰি কিবা এটা কৰিছে। আৰু ইতিমধ্যে ছিংগাপুৰে কৈ থৈ দিছে, আপুনিয়েতো এইবিলাক পাব্লিছ কৰি আছিলে, আপোনালোকৰ জৰিয়তেতো এইবিলাক বাহিৰলৈ আহিছিলে, যে দেৰ ইজ ন' ফাউল প্লে, কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত। কোনে কৈছিলে? ছিংগাপুৰে ইতিমধ্যে কৈ থোৱা নাই? ছিংগাপুৰ পুলিচ ফ'ৰ্চ SPF কৈ থোৱা নাই জানো? SPFটো স্পষ্ট ৰূপত কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ গণ্ডগোল নাই, এইটো এটা সাধাৰণ ড্ৰাউনিং কেছ, পানীত ডুবি মৃত্যু হোৱা ঘটনা। কৈছে নে নাই? সেই মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে তেতিয়াহ'লে য'ত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব। সেই জাগাটোৰ নাম কি? ছিংগাপুৰ। সেই ছিংগাপুৰলৈ গৈ প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তাতে এনকুৱাৰী কৰিব লাগিব। কৈছিলো নে? এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে তাৰ যিগৰাকী মানুহক আইও বনাই দিছে ছোৱালীজনী, আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচগৰাকীক CIO বনাই দিছে। CIO আৰু IO নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি?
য'ত ঘটনা ঘটিছে তাত গৈ CIO আৰু IOA তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি? জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এইটো হৈছিলে, এইটো ঠাইত উঠাই আনিছিলে, এইটো ঠাইত আমুক কৈছিলে, এইটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে, এইটো ঠাইলৈ লৈ গৈছিলে, এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ চলে নেকি? আপুনি পঠিয়ালেনে এতিয়ালৈকে? আয়োগ পঠিয়ালেনে এদিনৰ কাৰণে, 1 ছেকেণ্ডৰ কাৰণে, এটা সময়ৰ কাৰণে? যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল, আয়োগগৰাকীয়ে সেই সাগৰৰ পানীয়ে টুপি কেতিয়ালৈকে দেখি পাইছেনে? যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল, সেই সাগৰৰ পানীয়ে টুপি নেদেখাকৈ, আয়োগে পানীয়ে টুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে? যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন, অসমৰ প্ৰিয়তম মানুহজন, অসমৰ মানুহৰ হাৰ্টথ্ৰব, হৃদয়ৰ স্পন্দন, যিটো ক'লে আপোনাৰ কলিজাত খোজ মাৰি ধৰে, ইমান ভাল পোৱা মানুহ, আপুনিয়ে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে। আপোনাৰতো চব ফালেতো আপোনাৰ কমপ্লেক্সিটি আছে ন? সেই জুবিন গাৰ্গক আপোনাক পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাৰি থৈ গৈছে জুবিন গাৰ্গে। মই ক্লিয়াৰলি আপোনাক কৈছো যে একদম স্পষ্টকে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই। আপুনি বেলেগক কব, মই এইবিলাক পাত্তা দিয়া মানুহ নহয়, এইবিলাক মই পাত্তা দিয়া মানুহ নহয়। মোৰ পাবলৈও নাই, হেৰুৱাবলৈও নাই। দেশৰ কাৰণে খাটিছো, যদি কিবা এটা কৰি থৈ যাব পাৰিলে পাৰিলো, নহলে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ। মই কোনো MLA মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই। মোক এইবিলাক কথা কৈ লাভ নাই। মই আপোনাক স্পষ্টকে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, IO, CIO সেই সাগৰৰ পানী টুপি নেদেখাকৈ, যি সাগৰৰ পানীত জুবিন গাৰ্গৰ সলিল সমাধি ঘটিলে, সেই সাগৰৰ পানী টুপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে। সেই সাগৰ নেদেখাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিলে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে। মই বচাব খোজা নাই, মই কলিজা খাব খুজিছো সিহঁতৰ। মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে। ভিডিঅ'টো এইখিনিতে ইন কৰিলোঁ, আৰু যদি কিবা এটা বুজি পাইছা আপোনালোকে কমেণ্ট কৰি জনাব। জুবিনদাৰ ন্যায়ৰ বাবে কি শাস্তি প্ৰদান কৰিব লাগিব হত্যাকাৰী, এইটো এটা কমেণ্ট লিখি দিব। ঠিক আছে, ইন কৰিলোঁ। আৰু যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আপডেট ভিডিঅ' আপোনালোকে প্ৰতি টাইমে প্ৰতি ঘণ্টাই দেখি থাকিব, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। জুবিনদাৰ কাৰণে যদি মৰম আছে, জুবিনদাৰ ফেন আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে, নেক্সট আপডেটত লগ পাম। ধন্যবাদ, বাই বাই।